हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা সায়েন্সৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ এইটো ফিজিক্স হয় তোমালোকক খুব মানে সহজভাৱে যিমান পাৰো মই হিমান চেষ্টা কৰিছো তোমালোকক এই ভিডিঅ'ত বুজাবলৈ ঠিক আছে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা বাস তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা এইটোই মোৰ অনুৰোধ ঠিক আছে তোমালোকে চোৱা প্ৰথমত আছে ফোৰ্স মানে বল তোমালোকে মানে কিছুমানে নাজানে মানে কোনটো শব্দৰ কোনটো মানে অৰ্থ মিনিং কি হে কাৰণে মই এইটো লিখিছো তোমালোকক বুজাৰ সুবিধাৰ কাৰণে ঠিক আছে তোমালোকে চোৱা এম মানে মাস আৰু এ মানে এক্সিলাৰেশন মানে ত্বৰণ তোমালোকে এনেকৈ লিখিবা বল থাকিলে তোমালোকে লিখিবা যে দিয়া আছে এফ ঠিক আছে আৰু ভৰ যদি থাকে তেনেহলে কোনো কোৱেশ্চনত তেনেহলে তোমালোকে লিখিবা দিয়া আছে এম ঠিক আছে তোমালোকে কেজি থাকিলে এম লিখিবা কিয়নো কেজি এটো এটা ভৰ হয় এটো এটা ওজনৰ বস্তু হয় ঠিক আছে ভৰ হয় এটো ঠিক আছে এই কাৰণে ভৰৰ কি হয় সংকেতটো এম হয় ঠিক আছে আৰু কিলোমিটাৰ পাৰ আৱাৰ থাকিলে ইউ লিখিবা মানে এটো দূৰত্বক বুজায় আৰু বেগ থাকিলে তোমালোকে ভি লিখিবা মানে ভেলোসিটি আৰু মিটাৰটো এম হয় তোমালোকে জানাই আৰু মিটাৰৰ কি সংকেতটো কি দি বুজায় চিনটো মিটাৰৰ চিনটো এস দি বুজায় তোমালোকে চোৱা মই লিখি দিছো তোমালোকক মিটাৰৰ এস দি বুজায় আৰু তোমালোকক মানে কেজি টু ভৰ লিখিবা ঠিক আছে যদি কোনো কোশ্চেন যদি ভর দিয়া থাকে যে ভর ইমান কেজি ঠিক আছে তোমালোকে হেতু এম লিখিবা যে দিয়া আছে এম ইমান কেজি ঠিক আছে তোমালোকে চোৱা নিউটনৰ দ্বিতীয় গতি সূত্ৰ মই তোমালোকক মানে সুবিধাৰ কাৰণে মই এইটো লৈছো ঠিক আছে এম থাকিলে মানে মাস ভর থাকিলে এ কেনেকৈ বাহিৰ কৰা হয় মানে এক্সিলাৰেশন ত্বৰণ কেনেকৈ বাহিৰ কৰা হয় ঠিক আছে F equal ma তোমালোকে চোৱা সূত্ৰ মতে v square equal u square plus 2as গতিকে ইয়াত a আছে চাইছা গতিকে এটো তোমালোকৰ সূত্ৰ এটো তোমালোকৰ লাগিবই তোমালোকৰ যদি কোনো এটা বস্তু যদি বাহিৰ কৰিবলৈ যোৱা তোমালোকে তেনেহলে এটো লাগিবই আৰু তোমালোকৰ সুবিধাৰ কাৰণে মই সাইডত চোৱা মই কিটামান লৈছো v equal 0 ঠিক আছে এৰ কাৰণে লৈছো ঠিক আছে তোমালোকে চোৱা ঠিক আছে 100a ঠিক আছে ইউ স্কয়ার এটো 100 কিয়নো হৈছে ইয়াতে 10 আছে 10 স্কয়ার কৰিলে কিমান হ'ব 100 আৰু 2a ইয়াত আছে আৰু ইয়াত একো নাই মানে পূৰণ হ'ব ঠিক আছে ইনটু ঠিক আছে এইটো হৈছে এই 100 আৰু এইটো মাইনাস হৈ যাব ঠিক আছে এটো চোৱা ইয়াত আহি হৰণ হৈ কটাকটি গৈ এটো হৈ গৈছে এনসারটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা এইটো ঠিক আছে তোমালোকে চোৱা নেক্সট তোমালোকে চোৱা কেতিয়াবা সময় দিয়া নাথাকে তোমালোকৰ মানে উলিয়াব লগা হয় ঠিক আছে তোমালোকে চোৱা সময় কেনেকৈ উলিয়াবা তোমালোকে সময়ৰ কাৰণে এটা সূত্ৰ তোমালোকে এইটো মুখস্থ কৰি থবা ঠিক আছে v equal u plus 80 তোমালোকে এইটো বাহিৰ কৰিব পাৰিবা আৰু যেটো তোমালোকৰ মানে এইটো সূত্ৰ হয় এই সূত্ৰৰ মতে তোমালোকৰ মানে মান কেটা বহাই যাবা ঠিক আছে মানে তোমালোকৰ মানে কোৱেশ্চনত থাকিবই মান কেটা মাত্ৰ বহাই তোমালোকে কটাকটি কৰি তোমালোকে টিৰ মানটো উলিয়াই লব পাৰিবা ঠিক আছে তাৰপৰা দিয়া আছে ওয়ার্ক ডান ঠিক আছে তোমালোকে এইটো জানাই ওয়ার্ক ডান w equal fs বা f into s লিখিব পাৰি চোৱা যদি তোমালোকে f বাহিৰ কৰিবলৈ যোৱা তোমালোকে জানা f equal ma f বাহিৰ কৰিবলৈ হলে তোমালোকৰ ma টো লাগিবই মাষ্ট ঠিক আছে তোমালোকে এইটো চাই থবা তোমালোকে চোৱা f জানিবলৈ হলে ma জানিব লাগিব আৰু m থাকিলে a কেনেকৈ বাহিৰ কৰা হয় হেতু মই তোমালোকক বুজাই দিলো এতিয়া তোমালোকে এইটো মানে কোৱেশ্চন চাই তোমালোকে কৰিব পাৰিবা ঠিক আছে আৰু s কেনেকৈ বাহিৰ কৰা হয় তোমালোকে চোৱা চোৱা তোমালোকে s কেনেকৈ বাহিৰ কৰা হয় n কে তোমালোকে মানে ইয়াত মান কেটা বহাই দিবা তোমালোকৰ কোৱেশ্চনত থাকিবই মান কেটা তোমালোকে বহাই অথবা s টো সন্মুখত আনি তোমালোকে পূৰণ হৰণ কৰি দিলে তোমালোকৰ মানে s টো বাহিৰ হৈ যাব ঠিক আছে আৰু তোমালোকে যদি কনফিউজ হোৱা তেনেহলে মই মোৰ ডেসক্ৰিপশনত মই মোৰ মোবাইল নম্বৰটো দি দিম ঠিক আছে তোমালোকে মোক ডাইৰেক্টলি চ্যাট কৰিব পাৰিবা আৰু তোমালোকৰ যিখিনি প্ৰবলেম বা যিখিনি কোৱেশ্চন থাকে তোমালোকৰ
এনসাৰ কৰিব নোৱাৰা সেইখিনি মোক হোৱাটছআপত ফটো মাৰি পঠাই দিবা ঠিক আছে মই তোমালোকক মানে ফুল্লি সলিউশন কৰি দিম ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা কিয়নো মই নেক্সট ভিডিঅ'ত মই মোৰ মোবাইল নম্বৰ ডেসক্ৰিপচনত দি দিম ঠিক আছে তোমালোকে যাতে পাই থাকা আৰু লাইক কমেন্ট কৰিবা কিয়নো কমেন্ট কৰিলে মানে এটা আমাৰ মনত এটা উৎসাহ জাগে বুজি পাইছা তোমালোকে লাইক কমেন্ট কৰিবা কমেন্টটো কৰিবা কমসে কম থ্যাঙ্কস লিখিবা হ'ব থ্যাঙ্কস লিখিবা কমসে কম তোমালোকে আৰু এইবোৰ তোমালোকে মানে মুখস্থ কৰিবা এই সূত্ৰবোৰ ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু বেল আইকন বেজ দিবা ঠিক আছে